গৰম হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো খবৰ ভালেই। এই ব্লগটো হৈছে পুৰীৰ। মই কলকাতাটো দিয়াৰ পিছতে দিম বুলি কৈছিলোঁ, বাট বহুত দিনেই হ'ল দিব পৰা নাছিলোঁ। তো ফাইনেলি আজি আপলোড দিছোঁ আৰু। তো এই মন্দিৰটো দেখা পাই হয়তো গম পাইছে, সকলোৰে পৰিচিত হয় জগন্নাথ মন্দিৰ। আৰু সেই মানুহজনক দেখিছেনে কি ধুনীয়াকৈ বগাই কেনে গৈ আছে। তাতে কিন্তু চিৰি বা জখলা একো হেৰিয়ে নাই যাব পৰা, কিন্তু মানুহজনে তেনেকৈয়ে গৈ আছে। একচুৱেলি মন্দিৰৰ ওপৰত একেবাৰে যোনটো ফ্লেগ আছে, সেই ফ্লেগটো সদায় চেঞ্জ কৰিব লাগে। বাই চান্স যদি কেতিয়াবা এদিন চেঞ্জ কৰা নহয়, তেনেহ'লে জনামতে 18 বছৰৰ কাৰণে মন্দিৰটো বন্ধ হৈ যাব। আৰু এই মন্দিৰটোৰ আপোনাৰ 12 বছৰৰ মূৰত মূৰ্তিবিলাক চেঞ্জ কৰা হয়। আৰু বিশেষকৈ মানে আচৰিত কথা, মন্দিৰটো ইমান ডাঙৰ, কিন্তু মন্দিৰটোত মানে তলৰ ফালে ছাঁ একদমেই নপৰে। একচুৱেলি তাতে মোবাইল এলাও নাই, কেমেৰা এলাও নাই, সেইকাৰণে দূৰৰ পৰা কৰিছোঁ, অস্পষ্ট হৈছে বাৰু। আৰু সাগৰৰ ইমান ঢৌৰ শব্দ আহি থাকে, কিন্তু মন্দিৰটোৰ যদি ভিতৰত যায়, সাগৰৰ ঢৌৰ শব্দ একেবাৰে শুনা নাপায়, একেবাৰে মানে নিৰল নিস্তব্ধ হয়। তো ভিতৰৰ পৰাতো কৰিব পৰা নাই, সেইকাৰণে বাহিৰৰ পৰাই ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। যিহেতু গৈছোঁ, মানুহজন যেনেকৈ গৈছে সেনেকৈ আকৌ উল্টা ঘূৰিও আহিব, একো ক'তো নধৰাকৈ, চিৰিটি একো নোহোৱাকৈ। তো তাৰপিছত আমি সেইদিনাখন মন্দিৰতে গ'লোঁ আৰু ক'তো যোৱা নহ'ল। আৰু ৰাতি এনেকৈ আহিলোঁ খাবৰ কাৰণে। দেখিছে সাগৰৰ মাছবিলাক। তো সাগৰৰ ওচৰতে আপোনাৰ ইয়াতে চানা খাব মন গৈছিল, চানা কিনি ল'লোঁ। আৰু এইফালে মোৰ মানে মাছ চাছ ইমান প্ৰিয় নহয়, যিমানে যি হওক, মোৰ মানে চিকেনটো মই খুবেই প্ৰিয়। চ' মই লৈ লৈছোঁ লেগ পিচ। তো ধুনীয়াকৈ একদম পিঁয়াজ চিয়াজ কাটি চাটনি টাটনি দি দিছে। তো এইখিনি মই খাই লওঁ বুলি ভাবিছোঁ, তো খায়ো ল'লোঁ। আৰু এইফালে মামাহঁতে লৈছিল মিছা মাছ। মিছা মাছটো কিন্তু খুব টেষ্টি আছিল। মানে মাহঁতে কৈছে, মই নাখালোঁ আৰু, মই ট্ৰাই কৰিও নাচালোঁ। মাহঁতে খাই বহুত বেছিয়ে ভাল পাইছে। সাগৰীয় মাছখিনি ইমান ঠিক লগা নাই মানে একেবাৰে ভালেই নহয় দিয়ক। শুকান মাছ যেনহে লাগে, মানে একো টেষ্ট নাই, একো সোৱাদ নাই। বাট মিছা মাছটো বহুত টেষ্ট আছে। আৰু মাংস মোৰ ফেভৰেটে হয়, যেনেকুৱাই নহওক। তাৰপিছত ইফালে মামা মামী আৰু মা গোটেইকেইজনীয়ে খাই আছে। আৰু এইফালে আপোনাৰ ক্ৰিষ্টি, মানে মামা মামীৰ ছোৱালীজনী, তাই লৈ লৈছে চিকেন পকৰা। তো তাইও একদম সোৱাদ লাগি গৈছে। সিফালে মামাই ধৰি দি আছে আৰু তাই খাই আছে। তাইও মানে মোৰ নিচিনা মাংস পাগল। মই যেনেকুৱা মাংস পাগল, তাইও মাংস পাগল। তো মাংস পালে একো নালাগে আৰু, মাংস পালে এনি টাইম চব বস্তু খাই থাকিব পাৰি। তো এবাৰ ধুনীয়াকৈ খাই ল'লোঁ। আৰু এইফালে মামাই অৰ্ডাৰ দিছিলে সাগৰীয় মাছ, নামটো নাজানো বাৰু। তো সেইটো খাই চালোঁ বাৰু, খাব মন আছিল, যিহেতু খাই পোৱা নাই ন। তো সেইকাৰণে খাই চালোঁ, বাট টেষ্টটো একদম মোৰ বটলা লাগিল, নাখালোঁ মই। মামাহঁতে খালে, মামাই চবেই খাব পাৰে। আৰু এইফালে কেঁকুৰাও খাই চালোঁ। মানে বাহিৰৰ বস্তু খাই চাই ভাল লাগে বাৰু, ইয়াতো বাৰু কেঁকুৰা পোৱাই যায়, বাট তথাপিও আৰু মোৰ কেঁকুৰা চেকুৰা তেনেকুৱা একো খোৱা নাযায়। তো খালোঁ, ইমান ভাল লগা নাই দিয়ক। আৰু এইফালে সাগৰৰ ওচৰত দেখিছে, মানে সাগৰৰ পাৰত কিমান কি দোকানবিলাক বহিছে। আজি ৰাতি বাৰু বজাৰ ঠিক তেনেকৈ নকৰিলোঁ, এনেই জাষ্ট চাব গৈছিলোঁ। আহি পাইছোঁহে ৰাতিপুৱা, বজাৰ কৰিম ৰ'ব লাহে লাহে। তো বজাৰবিলাক চালোঁ, মানে সেইখিনি জেগাত থাকিয়ে ভাল লাগে। এতিয়া যদিও ইয়াতে আহি গ'লোঁ, মানে ঘৰত আহিলোঁ, তথাপিও মনটো তাতেই ৰৈ গৈছে। আৰু এইফালে আমাৰ মাক চাওক, মানে ল'ৰাজন তাৰেই মানে ক'ৰবাত তাতেই ফুৰিব গৈছে। তো চিনি জানি নাপায়, তথাপিও মায়ে কি ধুনীয়াকৈ একদম তাৰ লগত বালিঘৰ সাজি আছে। সিও ধুনীয়াকৈ সাজি আছে, সি অকলেই সাজি আছিল, মায়ে দেখা পাই মায়েও গৈছে সাজিবৰ কাৰণে। একচুৱেলি এইবিলাক আনন্দ ইয়াতে আৰু ক'ত নহয় জানো। তো ময়ো গ'লোঁ, অকণমান ভিডিঅ' চিডিঅ' দিম, তো ভাল লাগিব নহয় জানো। তো তাৰ লগত ময়ো হেৰি কৰি আছোঁ। আৰু এটা পোৱালি আছিল, সি এই যে লাইটবিলাক জ্বলি থাকে, সেইটো কিনি কেনে বাৰে বাৰে সাগৰৰ ঢৌত উটাই দিয়ে। পোৱালিটোও ঠিক ভালকৈ খোজকাঢ়িব পৰা হোৱা নাই, টিকলাটোক মাকে লৈ যাই আছে। আৰু সিও ধুনীয়াকৈ একদম লাইটটো দলিয়াই দিয়ে আৰু সাগৰৰ ঢৌৱে লৈ আহে। তাক বাৰু ভিডিঅ' কৰা নহ'ল, মানে অন্ধকাৰটো ইমান, সেইখিনিত লাইট নাই, সেইকাৰণে ভিডিঅ' কৰা নহ'ল ইমান দূৰলৈকে, আৰু ভিডিঅ'ও নহয়। তাৰপিছত আমি আহিলোঁ খাবৰ কাৰণে। আৰু ৰাতিটো কি খাম কি নাখামকৈ মামা মামীহঁতে একচুৱেলি ভাত খাব চাগে, ভাত খাব গ'ল। আৰু মা আৰু মই ভাত খাব একদম ইচ্ছা নাই, বিকজ অফ ইয়াৰে ভাতবিলাক একদম টেষ্ট নহয়। চ' ম'ম' খাই দিলোঁ।
আৰু এইটো হ'ল নেক্সট মৰ্ণিং আমি ৰাতিপুৱাই ওলালোঁ 8টা জেগাত যোৱাৰ কথা। চ' বাছ আমি ভাড়া কৰিছিলোঁ, ৰিজাৰ্ভ কৰা বাছ। তো তাৰ কাৰণে ওলাই আহি ইয়াতে এনেকৈ পুৰি চব্জি খাই লৈছোঁ ৰাতিপুৱাৰ ভাগতে, নহ'লে ভোক লাগিব ন, আৰু কেতিয়া কি বা খাব পাওঁ। আৰু চাওকচোন সাগৰৰ পাৰটো, মানে এইখিনিত আহিলে কোনোফালে যাব মন নাযায়, ইয়াতে অকল থাকি যাবৰ মন যায়, একো জেগা ফুৰিবই মন নাযায়, অকল তাৰ ওচৰতে যেন বহি থাকিম। তো এতিয়া আমি বাছখন যে হেৰি কৰিছিলোঁ তাতে আহি বহিলোঁ। একচুৱেলি মানে বাছ হ'লে কমতে হয়, পাৰ পাৰ্চন 400কৈ হৈ যায়, বাট গাড়ী ভাড়া কৰিলে আপোনাৰ 3000 নে 3500 লয়। তো এনেকৈ AC থকা বাছ লৈ লৈছোঁ, একে কথা, AC থকা বাছ, AC থকা গাড়ী, যি হওক যোনটোত কম হয় সেইটোতে চোৱা ভাল। আৰু এনেকৈ বেছি মানুহৰ লগত গৈও ভাল লাগে নহয় জানো। তো আহি পালোঁ। তো ইয়াতে তেওঁলোকে লৈ আহিছে সূৰ্য প্ৰণাম কৰাৰ কাৰণে। এনেই বাৰু আমাৰ ৰুমটো সাগৰৰ পাৰতে লৈছিলোঁ, তো তথাপিও এইফালে লৈ আহিছে যেতিয়া মাত্ৰ 5 মিনিটমান সময় দিছে, ইয়াতে সূৰ্য প্ৰণাম কৰি আকৌ বাছত বহিব দিছে। এইফালে মামা টিকলিটো গৈ আছে। আৰু তাৰ পৰা আহি কিনে আমি আহি গ'লোঁ সূৰ্য ছান টেম্পলত আহিছোঁ, কোণাৰ্ক ছান টেম্পল। তো এইফালে বজাৰবিলাক বহিছে, এতিয়াও বজাৰ কৰা হোৱাই নাই, ৰ'ব পিছতহে কৰিম, মানে ৰাতিহে কৰিম চাগে দেই। তো তেনেকৈ আহিলোঁ, ইয়াতে দুনিয়াৰ মানুহ। তো বজাৰবিলাক চাই গৈ আছোঁ। বেগৰ দোকান দেখিছেনে, বেগেই বেগ। তো এইফালে এণ্ট্ৰি গেট। ইয়াতে মানে বাছ যেতিয়া ৰিজাৰ্ভ কৰি অনা যায়, তাতে এজন গণপতি বুলি থাকে, তেওঁ আমিতো চিনি নাপাওঁ, বেলেগৰ পৰা গৈছোঁ, তাৰ বস্তুবিলাকনো কেনেকৈ চিনি পাম। চ' তেওঁ আমাক দেখুৱাই লৈ গৈ আছে, আৰু তেওঁ বহুত ধুনীয়াকৈ বুজায়ো দিছে। बाहर में 128 किस्म का नाचने का मुद्रा है। कारीगरी के लिए कोणार्क मंदिर वर्ल्ड हेरिटेज। हमने बोले कि अपना जीवन बरखा हो रहा है, ये सारे पानी आ जाने के लिए रास्ता बनाया वाटर आउटलेट। টিকলিক দেখিছেনে নাই, কি ধুনীয়া ষ্টাইল দি খোজকাঢ়ি আছে। তো এইবাৰ তাৰ পৰা ওলালোঁ, আৰু এইবাৰ আমি আহিছোঁ নন্দন কানন মানে আপোনাৰ আমাৰ নৰ্মেল ভাষাত ক'ব গ'লে চিৰিয়াখানা, বেলেগ লাগেতো নামবিলাক, সেইকাৰণে আৰু চিৰিয়াখানা। তো জুত চাব আহিছোঁ, জু কলকাতাতো চাইছোঁ, ইয়াতেও চাম। তো বহুত ডাঙৰ হয়, আমাৰ ইয়াৰেতো পাত্তাই নাপায়। তো তাতে হেৰাই যাম বুলি, আৰু চাওঁতে মানে আপোনাৰ এদিনেই লাগিব ক'ব গ'লে। কিন্তু আমি বাছত যোনজন গণপতি আহিছিল, তেওঁ আমাক দেখুৱাই লৈ গৈ আছে। তো খুব কম সময়ৰ ভিতৰতে গোটেইখিনি চোৱা শেষ কৰিছোঁ। আৰু তেওঁ যিহেতু ইমান টাইম নাই, 8টা জেগা দেখাব, 8টা জেগাৰ হেৰি হয়। আৰু এইফালে চাওক, বান্দৰটো পূৰা ধুনীয়াকৈ বহি আছে। আৰু এইটো আপোনাৰ খণ্ডগিৰিৰ হয়, উদয়গিৰি খণ্ডগিৰি মানে ওচৰা। চ' বাকীবিলাকত ভিডিঅ' কৰিব দিয়া নাই ইয়াতে, সেইকাৰণে এইটো ভিডিঅ' কৰি ল'লোঁ। বাকী লিংগৰাজ, উদয়গিৰি আৰু কিবাকিবি আছে, ক'তো ভিডিঅ' কৰিব দিয়া নাই। আৰু এইফালে দেখিছে, আমি অহাৰ দিনাখন ৰাতি আমাৰ হেৰি আছে, ট্ৰেইন আছে। তো ইয়াতে এনেকৈ ভাত খাই ল'ম বুলি ভাবিছোঁ, আশ্ৰম হয় এইটো একচুৱেলি। তো ভাত চাত খাই ল'লোঁ, আৰু খাই লৈ কেনে এনেকৈ ওলাই আহিছোঁ। মই ইয়াতে বালিঘৰ সাজি আছে, একচুৱেলি সিদিনাখন সাজি ভাল লাগিছিলে, সেইকাৰণে। আৰু ঢৌটো আহি যেতিয়া উটুৱাই নিয়ে নহয়, কি ক'ম আৰু, বহুত ভাল লাগে। তো এনেই অকণমান ভিডিঅ' চিডিঅ' মায়ে শ্বুট কৰি দিলে, ভিডিঅ' চিডিঅ' কৰিলোঁ। মামাই ফোন মাৰি আছে। স্বৰ্গদ্বাৰৰ হেৰিত আছে বলক। এনেকৈ ইয়াৰ পৰা লৈ লৈছে, আৰু এইফালে চাওক, কাপোৰ কানি লৈ আমি ওলালোঁ ঘৰমুৱা হ'বলৈ।
তো এইফালে বহি আছে, চেক আউট কৰিম বাৰু। মামাই কিবা কিবি অলপমান নহয় নিয়ম একো নাই বাৰু। শুনা শিকাই অৱস্থাই নাই আৰু মা মই আৰু টিকলিটো অকণমান দে হ'ব আহিছোঁ আৰু চিপছ বাগেৰা কিবা লৈ আহিছোঁ। তো চেকবিলাকো আমাৰ তাৰে নিচিনা নহয় বাৰু, তথাপিও মোটামুটি খাব পাৰি, চলি যায়। তো এনেকৈ আহি আমি বহি গৈছোঁ ট্ৰেইনত, অলপমান ৰখিছোঁ, মানে খাব লাগিব আৰু খাম। তো সেই মানে অলপ বহিছোঁ। তো ট্ৰেইনত টোপনি নাহে, মোৰ কিন্তু ধুনীয়া টোপনি আহিছে দেই। যি ধুনীয়াকৈ লৰি থাকে ট্ৰেইনখন, মোৰ মানে কিবা এটা ভালেই লাগি যায়। তো এইফালে এইটো দেখিছে, এইটো বোলে লাচ্চি হয়। তো মামাই কিনি দিছে খাবৰ কাৰণে, এতিয়া খোৱাহে কথা। আৰু এইফালে আমাৰ দুপৰীয়াৰ ভাত আহি গ'ল, ট্ৰেইনতে অৰ্ডাৰ দিছিলোঁ। তো ভাত কণী চণী আছে আৰু এইটো লাচ্চিটো মই খাব লাগিব। ভাত খাই উঠিছোঁ, এতিয়া ওপৰত থৈ দিওঁ, তাৰপিছত খাম। আৰু এয়া চাওক ভাত। অৱশ্যে এই ভাতটোহে খাই ভাল লাগিছে। ইমান দিনে যে তাতে ভাত খালোঁ, কলকাতাৰো ভাতখিনি ভাল লগা নাই, বাকী পুৰীৰো ভাতখিনি ভাল লগা নাই, বাট ট্ৰেইনৰ ভাতখিনি মজা। বহুত দিনৰ মূৰত মানে ভাতটো খাই ভাল লাগিছে আৰু। তেনেকৈ কণী আৰু চব্জি তব্জি, আলু ভাজা চালু ভাজা আছিল, খালোঁ। খাই লৈ চাওকচোন গধূলিয়ে হ'ল, সূৰ্যটো ডুব যায় আৰু কিমান ধুনীয়া এটা মানে পৰিৱেশ, পানী চানী চব আছে। আৰু টিকলিয়ে তাৰ পৰা এইটো মানে কিনিছিলে, শ্লেট হয়। আজিকালি কি যে ওলাইছে আমাৰ, মই যে পঢ়ি থাকোঁতে সৰু থাকোঁতে মানে এনেকুৱা নাপালোঁ, পালে ভালেই আছিল। তো তাই কিবা কিবি ড্ৰয়িং কৰি আছিলে, তো তাইৰ পৰা লৈ কেনে অলপমান ময়ো আঁকি চালোঁ, যিহেতু সৰুতে এইবিলাকত আঁকি চাকি পোৱা নাইতো, সেইকাৰণে ময়ো এনেই অকণমান মানে টাইম পাছ কৰিলোঁ আৰু, কিমাননো মোবাইলটো পিটিকি থাকিম। তো সেইকাৰণে আঁকিয়েই দিলোঁ, তাইওনো কিমান আৰু লিখিব, তাইৰ পৰা লৈ কেনে ময়ে অলপ আঁকিলোঁ। তো এইখিনিয়ে আৰু। এইফালে মানে এনি টাইম খোৱাই টাইম হৈ থাকে। তো এইটো আকৌ নেক্সট দিনাখন ৰাতি আহি পালে ৰুটি আৰু আলুৰ তৰকাৰী, কিন্তু মই খাব নোৱাৰিলোঁ। ট্ৰেইনৰ বস্তু মানে, ট্ৰেইনৰ নহয়, এইটো ষ্টেচন এটাত ৰখোঁতে মামাই কিনিছিলে, মামাহঁতে খালে, বাট মই খাব নোৱাৰিলোঁ, ভাল নাপালোঁ বস্তুখিনি। তো যি হওক খাই লৈ অলপ চলপ কিবা কিবি খালোঁ। মামাই টিকলিটোৰ কাৰণে ম'ম' লৈছিলে, তাইও নোৱাৰে মানে খাব। তো তাইৰ পৰাই ময়ো খাই দিলোঁ, তাই নাখায়, 2 পিচ হ'লেও হয়। তো মই ওপৰত উঠি গ'লোঁ শুবৰ কাৰণে, মাহঁত বহি আছে, বিকজ অফ বেলেগ মানুহ আছেতো। আৰু ফাইনেলি আজি ঘৰ পাম। তো ৰাতিপুৱা হৈ গ'ল দেখিছে। তো এতিয়া গৈ আছোঁ ঘৰত, ঘৰ পামেই আৰু এয়া ফাইনেলি কামাখ্যা জংচন আহি পাই গ'লোঁ। ইয়াৰ পৰা ঘৰ মাত্ৰ 2 মিনিট বা 5 মিনিটে লাগিব যাই পাওঁতে দেই। তো গাইজ আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ৰ'বৰ বাদ দিয়াৰ আগতে পুৰীত যে আমি আছিলোঁ ৰুমটো, আপোনালোকক দেখোন এইটো দেখুৱাই নাই। চ' চাওক, এনেকৈ সোমাই কেনে মানে আমি একদম ছাদত আছিলোঁতো, তো তাৰ কাৰণে এইটো সেইফালেও মানে আছে ঘৰ। তো এইখিনি এনেকুৱা বহুত ধুনীয়া বতাহ দি থাকে। ফাৰ্ষ্টত এই ৰুমটো পায়। তো ইয়াতে আমি ধুনীয়াকৈ গা চা ধুই কাপোৰ চাপোৰ মেলি দিছিলোঁ। আৰু ইয়াতে যদি আপোনালোকে বাহিৰৰ বস্তু নাখায়, ইয়াতে বনাই খাম বুলি ভাবিছে, দেন ইয়াতেও বনাই কেনে খাব পাৰে। তো তাৰ কাৰণেও সুবিধা আছে। আৰু এইখন বিচনাও আছিল, আমাক যিহেতু লগা হোৱা নাই আৰু বিচনা, বিকজ ভিতৰৰ বিচনাখন খুব বেছ ডাঙৰেই আছিল। তো সেই বিচনাখন আমি ইউজ কৰা নাই, বস্তু চস্তু থৈছিলোঁ। আৰু এইফালে মাৰ চাওক মানে ঘূৰি ঘূৰি ভাগৰ লাগিছে, চ' দীঘল দি দিছে। আৰু মামাই ইয়াতে একদম বস্তুবিলাক পূৰা একদম খুটি নাটি মাৰি পেকিং কৰি আছে, যাতে বস্তু হেৰাই নাযায়। আৰু মামীয়ে ঘৰৰ কোনোবা মানুহৰ লগতে কথা পাতি আছিল। চ' গোটেই একদম পেকিং হৈ গৈছে। আৰু এইফালে চাওক, আমাৰ খিৰিকীৰ পৰা ভিউ একদম পূৰা ৰাস্তাৰ বজাৰখন দেখা পায়। সেইফালে হোটেলবিলাকো আছে। আৰু এইফালে সেই চাটখনত মানে মানুহবিলাকে চব মানে চাগে তাৰে কেম্পাছৰ মানুহবিলাকে একেলগে মিলি ভাত খাই চাগে, দুপৰীয়াও খায় সিহঁতে, ৰাতিও খায়। তো ৰুমটো এৰি যাব লাগিব, এৰিবতো মন নাই। মানে ৰুমটোত থাকি ইমান ভাল লাগিছে, সাগৰৰ ওচৰত হয়, আপোনাৰ ফেন নচলালেও হয়, এনেই বতাহ আহি থাকে খিৰিকীকেইখন খুলি থ'লে, সাগৰৰ বতাহটো পূৰা ধুনীয়াকৈ আহে। চ' গাইজ আজিলৈ বাই বাই।